হেল্ল' ভিউৱাৰ্ছ, বহুত দিন একো ভিডিঅ' আপলোড কৰা নাই। আজি মই ৰান্ধিবলৈ লৈছোঁ। এতিয়া মই প্ৰথমতে কাচকল ফ্ৰাই কৰি ল'ম। পেনখনত তেল দি লৈছোঁ আৰু এয়া তেল গৰম হৈ গৈছে। কাচকল কেইটুকুৰা মই এতিয়া লাহে লাহে দি দিম। বজাৰত সাৰ নিদিয়া চব্জি বুলি ক'বলৈ হ'লে কাচকলকেইটা, কলডিলকেইটা, কলপচলাকেইটাৰ বাহিৰে একোৱেই নোহোৱাৰ দৰে হৈ পৰিছে। স্বাস্থ্যৰ কাৰণে খুব ভাল, কাচকল খাব লাগে খুব বেছি পৰিমাণে। এতিয়া মই ধুনীয়াকৈ ফ্ৰাই হ'বলৈ দিছোঁ। কাচকল কেইটুকুৰা মই এতিয়া লৰাই দিম, লুটিয়াই দিম। মই বেছিকৈ ফ্ৰাই কৰি খাই ভাল পাওঁ, ভাজি খোৱাতকৈ। সেইকাৰণে প্ৰায় যেতিয়া কিনি আনো তেতিয়া ফ্ৰাই কৰি পেলাই খাওঁ, ডাঙৰ ডাঙৰকৈ কাটি। প্ৰায় হৈ গৈছে। তেলখিনি যিহেতু গৰম হৈ গৈছে, মই কাচকল কেইটুকুৰা নমাই থ'লোঁ। এতিয়া মই ইয়াত পিঁয়াজ আৰু জলকীয়া দি দিছোঁ। মই এতিয়া বনাবলৈ লৈছোঁ ভেকুৰী, ডাঙৰ ভেকুৰী আৰু সৰু আলু। হালধি নিমখ মই তেলতে দি দিওঁ, বেছি হ'ব নেকি। এতিয়া চব্জিখিনি দি দিছোঁ। শৰীৰটোত তিতা, মিঠা, টেঙা সকলোবিলাক প্ৰয়োজন। গতিকে তিতা, মিঠা, টেঙা সম পৰিমাণে গোটেইকেইটা বস্তু বেলেঞ্চ কৰি খাই থাকিলে ভাল। খুব ভোক লাগি আছিলে, গাখীৰ কাপ খাম বুলি গৰম কৰি ল'লোঁ, কিন্তু এতিয়া চব্জি বনাই থাকোঁতে ঠাণ্ডাই হৈ গ'ল। পপ কিনি আনিছিলোঁ, এটা পপৰ লগত মই এতিয়া গাখীৰ খাম। এতিয়া মই এইখিনি অলপমান লৰাই দিছোঁ, প্ৰায় হৈছেগৈ আৰু অলপমান সিজিবলৈ দিম, তাৰপিছত কাঢ়ি থ'ম। ইয়ামি। চাউল ৰুমত শেষ হৈ গ'ল, গতিকে নতুন এটা 5 কেজিৰ লৈ আহিছিলোঁ মেলামতি ৰাইচ। খাবলৈ ভাল চাউলকেইটা, চাফা একেবাৰে। কালিয়ে সৰিয়হ আৰু মাছ বনাইছিলোঁ, অলপমান আছিলে। অকণমান গৰম পানী দি পেলাই মই এতিয়া উতলাই দিছোঁ, গৰম কৰি দিছোঁ। এয়া আজিলৈ ইমানেই, থেংক ইউ।